মহানগৰীত পুনৰ হত্যাকাণ্ড। এইবাৰৰ স্থান মহানগৰীৰ বামুণী মৈদামৰ কুশলনগৰ। নিজ ভাতৃয়ে হত্যা কৰিলে ককায়েকক। জিন্তু দাসে হত্যা কৰিলে ককায়েক কমল দাসক। মহানগৰীত যেন এতিয়া মৃত্যু সুলভ। আৰক্ষী প্ৰশাসনে গিজগিজাই থকা মহানগৰীত যেন পৰিণত হৈছে অপৰাধৰ নগৰীত। বিগত ৬০ দিনত ৯টাকৈ হত্যাকাণ্ড সংঘটিত হ'ল গুৱাহাটী মহানগৰীত। প্ৰতিটো হত্যাকাণ্ডৰ উল্লেখযোগ্য দিশটো হ'ল কোনো অচিনাক্ত দুৰ্বৃত্ত নহয়, আত্মীয় আৰু ঘনিষ্ঠৰ দ্বাৰা সংঘটিত হৈছে একাংশ হত্যাকাণ্ড। এইবাৰৰ স্থান বামুণী মৈদামৰ কুশলনগৰ। এইবাৰ নিজ ভাতৃয়ে হত্যা কৰিলে ককায়েকক। জিন্তু দাসে হত্যা কৰিলে ককায়েক কমল দাসক। নিশা শোৱা পাতিতে ৰদেৰে মৰিয়াই মৰিয়াই হত্যা কৰে ককায়েক কমল দাসক। প্ৰাপ্ত খবৰ অনুসৰি দিনৰ পৰাই এটা চিলিণ্ডাৰক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল কাজিয়াৰ। হত্যাকাৰী জিন্তু দাসে টকাৰ অভাৱত চিলিণ্ডাৰ বিক্ৰী কৰিবলৈ ওলোৱাক লৈ হৈছিল কাজিয়া। আৰু তাৰ পাছতেই ভাতৃঘাতী জিন্তু দাসে সংঘটিত কৰিলে এই লোমহৰ্ষক হত্যাকাণ্ড। আৰু ভাজি দিবা, মই কৈছোঁ ঠিক আছে দালি ভাজি দিম, দুয়োটাই ভগা খাবি। তাৰপিছত দালি ভাজি দিলোঁ, দিয়াৰ পিছত খালা নাখালেখিনি মই নাজানো। তাৰপিছত সৰু ল'ৰাটো শুই আছে, তাৰপিছত ডাঙৰ ল'ৰাটো আহিছে, মই এখন টিং এখন দি থওঁ গেটত, টিংখনৰ মাত পাই মই চাইছোঁ কোনোবা আহিলে নেকি মোৰে বস্তু চুৰ কৰিব। চাওঁ যে কোনো নহয়, সি আহিছে, আহি আৰু তাৰ লগত কিবা লাগি আৰু ই পাই কিনে মোৰ ঘৰলৈ গৈছে, ইও পাই মোৰ ঘৰলৈ গৈছে, যেতিয়া চোৱাচোন ই বদমাচি কৰি আছে। মই কৈছোঁ কি বদমাচি কৰিছে, এইখিনি ভাঙি কোৱা নাই আৰু গম পাইছে। তাৰপিছত মোক ই কৈছে আহিলে, কাজিয়া দিনৰ পৰাই লাগিছে। মই মাকক ফোন কৰিছোঁ দিনত, বোলে তই যেনেকৈ আছ তেনেকৈ তই গুচি তাত থাকিব নালাগে। কাজিয়া আৰু সিহঁতৰ দুইটাৰ ভিতৰত কি হয় কাৰণে কাজিয়া লাগিয়ে থাকে কাজিয়া। নিচা লৈয়ে থাকে সৰুটোৱে। অঁ, আৰু ডাঙৰটোতো পাগলে, এই বগা এইবিলাক। ডাঙৰটোতো আৰু মাথাটো বেয়াই। অঁ, তাক এনেই সি ভালে থাকিলে মাৰিব নোৱাৰিলে, সি টোপনি যাই আছিলে, এই চান্সতে তাক মাৰিলে। আজি চাওক, যিটো ঘটনা ঘটিলে এইটো মানে কল্পনাৰ বাহিৰত, যে নিজৰ এজন ভাতৃয়ে ডাঙৰ ভাতৃৰ হত্যা কৰিলে ভাতৃয়ে, এইটো আমি কেতিয়াও কল্পনা কৰিব নোৱাৰোঁ আৰু এনেকুৱা আমি হোৱাটো কেতিয়া নিবিচাৰোঁ। আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰত্যেকবাৰ কৈ আছে যে ড্ৰাগছৰ বিৰুদ্ধে যে অভিযান চলে, এই অভিযান এতিয়াও শেষ হোৱা নাই। কিন্তু ডাঙৰ ড্ৰাগছ ডিলাৰবিলাক এৰেষ্ট কৰিছে, কিন্তু আজি যিটো ড্ৰাগছ তেওঁ সেৱন কৰে, যেনেকৈ ধৰক ডেনড্ৰাইট, ফেভিকল, কেৰাচিন, ইৰাজেক্স, এইবোৰ বস্তু সহজ উপলব্ধ। এইবোৰ কেনেকৈ বন্ধ কৰিব? এইবোৰ আৰু জিন্তু দাস যিটোজনে হত্যা কৰিলে, তেওঁ এনি টাইম ডেনড্ৰাইট, আপোনাৰ জাতীয় ইৰাজেক্স সেৱন কৰি আছিল। এইবোৰ বস্তু কেনেকৈ শেষ কৰিব? এইটো কাৰণে আমি প্ৰত্যেকে নিজৰ ঘৰৰ পৰা আমি এৱাৰনেছ আনিব লাগিব, যাতে ড্ৰাগছৰ পৰিণতি কি হয়। আজি ভাতৃক হত্যা কৰিলে, তেওঁ ভাবি নাচালে যে নিচা হোৱাৰ পিছত তেওঁ চব পাহৰি গ'ল, তেওঁৰ ওচৰত কোনো নাই। তেওঁ নিচা হোৱাৰ পিছত এইটো এনেকুৱা নিচা, যে নিচা হোৱাৰ পিছত তেওঁলোকে পাহৰি যায়, যে নিজকো চিনি নাপায়। সেয়ে আমি অনুৰোধ জনাইছোঁ যে আজি যিটো ঘটনা ঘটিলে, এই ঘটনা যে পুনৰাবৃত্ত নহওক। এইটো এটা হেড ইঞ্জুৰি হৈছে। আমি পিছত পষ্টমৰ্টমত আমি গম পাম কি হৈছে, একচুৱেল যিটো কজ এতিয়ালৈকে গম পোৱা নাই, এইটো পষ্টমৰ্টমৰ পিছত যাম। আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত পোহৰলৈ আহিছে আন এক তথ্য। ভাতৃ হত্যাকাৰী জিন্তু দাস আছিল ড্ৰাগছাসক্ত। বিগত ৬০টা দিনত এটা দুটা নহয়, মুঠ ৯টা হত্যাকাণ্ডই জোকাৰি গ'ল মহানগৰী। কি বেলতলা চাৰ্ভেৰ বুঢ়া দম্পতীৰ হত্যাকাণ্ড, কি হাতীগাঁৱৰ লখিমীনগৰত মিলন চেত্ৰীৰ হত্যাকাণ্ড, কি পল্টন বজাৰ কালিবাৰীৰ নাৰায়ণ চক্ৰৱৰ্তীৰ হত্যাকাণ্ড। এটাৰ পাছত এটা ধাৰাবাহিক হত্যাকাণ্ডই এতিয়া স্তম্ভিত কৰি তুলিছে মহানগৰবাসীক। নীৰৱ দৰ্শকৰ ভূমিকাত মহানগৰ আৰক্ষী। ইয়াৰে অধিকাংশ হত্যাকাণ্ড সংঘটিত হৈছে আত্মীয়ৰ দ্বাৰা। যেন গুৱাহাটী মহানগৰী এতিয়া পৰিণত হৈছে ডেড জ'নলৈ। নিউজ ডেস্ক ৰিপৰ্ট, ৰফতাৰ 7 নিউজ।